Hello everyone, assalamu alaikum. মই Sahid আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আকৌ এবাৰ দিলছে ওয়েলকাম। আশা সকলো বহুত বেছি ভালে আছে আৰু আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে যে মোৰ নতুন এটা কাম চলি আছে। কিনো কাম চলি আছে আৰু মোৰ কিনো কাম চলি আছে গতিকে আপোনালোকক সকলোখিনি দেখাম। সো চাই থাকিব গোটেইখিনি কিনো মোৰ কাম চলি আছে আপোনালোকক সকলো কৈ আছো বাৰু। সো আপোনালোকে গোটেই ভিডিঅ'টো চাব ভালকে। গানৰ কথাটো বাৰু শুনিব আৰু তাৰ আগত মানে আমাৰ ঘৰত মানে সৰুকৈ আজি সকাম এটা পাতিছে মানে ন খোৱা বুলি যে কয় ন খাইছে আৰু বনাবলৈ বস্তু পাতি ৰেডি হৈ আছে আৰু মানে পোলাও বনোৱা হ'ব আজি সকলোৱে মানে পোলাও গম পায়েই নহয় কেনেকৈ বনায় কি আৰু খাই পাইছে আৰু মানে সকলোৱে গতিকে বনাবলৈ চব ৰেডি কৰিছে আৰু আমাৰ দাদাই গতিকে এইবোৰ আদা নহৰু পিঁয়াজ চিয়াজ আছে আৰু এতিয়া এফালে খৰি দি দিয়া হৈছে আৰু এইফালে পোলাও ৰেডি হৈ গ'ল ৰেডি হোৱা নাই বনাই আছে আৰু ৰেডি হ'ব আৰু পূৰা বনাই থকা হৈছে ধুনীয়া কালাৰ আহিছে আৰু এইফালে পূৰা কাম চলি আছে One eternity later. চ' ফাইনেলি গাইজ মই আপোনালোকক কৈছিলোঁ যে মোৰ এটা নতুন গান আহি আছে মানে বনাই ৰেকৰ্ডিং কৰি কমপ্লিট হৈ গ'ল আৰু এতিয়া মিক্সিং মাষ্টাৰিং চলি আছে এই গানটো কি হ'ব পাৰে বাৰু হয় এইটো অসমীয়া এটা অফিচিয়েল মিউজিক হয় গতিকে আপোনালোকক লাষ্টত এটা ক্লিপ শুনাম গতিকে লাষ্টলৈ আপোনালোকে ৱেইট কৰক আৰু গানটোৰ নামটো হৈছে মনৰে গোলাপী এটা আছামিজ অফিচিয়েল মিউজিক হয় গানটো আপোনালোকে লাষ্টত এটা মোক ক্লিপছ আপোনালোকক শুনাই দিম বাৰু গতিকে ৱেইট কৰিব আৰু গানটো মিক্সিং মাষ্টাৰিং হৈ গ'ল ইয়াৰ গোটেই কম্প'জিশ্যন লিৰিক্স ছিংগিং গোটেইখিনি মই কৰিছোঁ আৰু ইয়াৰ পাছত এতিয়া বনাব আছে এটা ভিডিঅ' গোটেইখিনি কমপ্লিট হোৱাৰ পাছত গানটো ৰিলিজ দিম মোৰ মেইন চেনেল যোনটো আৱাৰ ক্ৰিয়েশ্যন গতিকে লিংক দি দিম তলত ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ আপোনালোকে সকলোৱে ৱেইট কৰক গানটোৰ কাৰণে আৰু বহুত কষ্ট কৰি বনোৱা হৈছে নিজেই বনাইছোঁ চব গতিকে আপোনালোকৰ ছাপৰ্ট লাগিব আৰু মিক্সিং মাষ্টাৰিং কমপ্লিট হৈ গ'ল চব কাম এফএল ষ্টুডিঅ'ত কৰা হৈছে গতিকে কেনেকুৱা পায় আপোনালোকে জনাব গানটো গতিকে আপোনালোকক মই ইনফৰ্ম দি থাকিম কেতিয়া আহে গানটো গতিকে আপোনালোকে চব পাই থাকিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব সকলোৱে চ' ভিডিঅ'টো শেষলৈ ৱেইট কৰক সকলোৱে এটা ক্লিপ শুনাম গানটোৰ গতিকে সকলোৱে চাই থাকক তো গাইজ গানৰ কাম কমপ্লিট হৈ গ'ল গানৰ কাম কমপ্লিট কৰাৰ পাছত আবেলি হ'ল অলপ ফুৰিবলৈ আহিলোঁ বাৰ লগত অলপ ইফালে গ'লোঁ গতিকে বহুত দিন 2-3 দিন ঘৰৰ পৰা ওলোৱা নাই গতিকে অলপ ফুৰিবলৈ আহিলোঁ গানটো আপোনালোকে লাষ্টলৈ ৰৈ থাকক আপোনাক ক্লিপছটো দেখাম অলপ ধৰক আৰু অলপ ফুৰিবলৈ আহিলোঁ গতিকে আপোনালোকৰ সৌন্দৰ্যবিলাক দেখাওঁ গাঁৱৰ কেনেকুৱা কি লগতে চব মানে সেউজীয়া আৰু ইয়াত বিশেষকৈ কেতিয়াবা শ্বুটিং কৰা হয় আমাৰ শ্বুটিং লওঁ কেতিয়াবা ইয়াত দলং আছে বাকীবোৰ পূৰা সেউজীয়া ছানছেট হ'ব লৈছে এতিয়া গতিকে আপোনাৰ পথাৰৰ পৰা দেখাম অলপ পাছত ভিউটো কেনেকুৱা হয় ছানছেটৰ টাইমত বিশেষকৈ গাঁৱৰ গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এইফালে এখন ধুনীয়া নৈ বৈ গৈছে আৰু এইফালেও এটা ৰাস্তা আৰু এটা জেগাত আহিলোঁ গাইজ মই এই জেগাটো আপোনালোকক দুবাৰমান দেখাইছোঁ এপাৰো দেখিছে মই আহিলোঁ বৰ্তমান মাজাৰ আৰু যি কি নহওক ইয়াৰ পৰিৱেশটো বহুত ভাল লাগে গতিকে বা আহিছিলে বা লগতে আহিলোঁ গতিকে চাবলৈ আহোঁ কেতিয়াবা মাজে মাজে এই জেগাটোলৈ আহি বহুত ভাল লাগে এটা শান্তি লাগে আৰু শান্তিৰ পৰিৱেশ চ' গাইজ ভিডিঅ'টো এটা নৰ্মেল ভিডিঅ' আছিলে কিন্তু কাইলৈ যোনটো ভিডিঅ' আহিব সেইটো ইয়াতকৈ ধামাকা ভিডিঅ' হ'ব গ'লে আপোনালোকে চাই থাকিব যোনটো নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ইয়াতে খতম কৰোঁ আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো আৰু ক্লিপছটো ইয়াৰ পাছত মই দি আছোঁ গানৰ ক্লিপছটো এবাৰ চাই ল'ব কেনেকুৱা লাগে জনাব গতিকে গানটো আহিব আপোনালোকক জনাই থাকিম কেতিয়া আহে কেতিয়া হেৰি হ'ব মোৰ মেইন চেনেলত আহিব আৱাৰ ক্ৰিয়েশ্যন গতিকে আপোনালোকে মই লিংক দি দিম চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু গতিকে আজিলৈ বাই বাই গাইজ লাভ ইউ অল